এয়া বৰ্তমান পঞ্চদ্বীপ এনজিঅ'ৰ দ্বাৰাই যিবিলাক খেতি কৰিছিলোঁ তাৰ কিছু সংখ্যক হৈছে এয়া বেঙেনাৰ পুলি। অলপ ওচৰত আহি দেখালে ভাল পাম। এয়া ধুনীয়াকৈ বেঙেনাৰ পুলি হৈছে, কিন্তু মানে কলৰ দালি চেওঁবিলাকে আৱৰি আছে। এইবিলাক কলৰ দালিয়ে হওক বা ধৰি লওক এইবিলাক বিভিন্ন ধৰণৰ বুটবিলাকে আৱৰি আছে। এইবিলাক এনেকৈ অলপ চাফা কৰি দিব লাগে। দীপদা অলপ চাফা কৰি দিয়কচোন, অলপমান চাফা কৰি দিয়ক, এতিয়া আৰু কথা নাই। আৰু আমাৰ এয়া বাকী খেতিৰ কথাখিনি আমাৰ পিংকুদাই ধুনীয়াকৈ আপোনালোকক বিৱৰি বুজাই দিব। কওক। আমাৰ ইয়াতে বৰ্তমান ইয়াতে বিলাহী আছে, গজালি মেলিছে, সৰু সৰু হৈছে বিলাহী। এয়া চাইডত বিলাহী সৰু সৰু এইবিলাক। এইপিনেও আছে আমাৰ, এইপিনে আমাৰ গজালি মেলিছে ভেন্দিৰ। এই ভেন্দি আগত দেখি আমাৰ কি হৈছে, তাত আমাৰ কিছুদিন আগতে তাত আমাৰ ৰাজমাহৰ খেতি কৰা হৈছে। ৰাজমাহ কেতিয়া গৈছে, এইবিলাক এইবিলাক কি হৈছে, চব ভেন্দি। ভেন্দিৰ আগলৈ আহি যাব। ইয়াত আমাৰ ৰাজমাহৰ বীজ কেতিয়া গৈছে, ইয়াতে এইখিনি ঠাইত ৰাজমাহৰ বীজ আছে বৰ্তমান। গজালি মেলিছে অলপ অলপ, ঘৰতে অলপ দেখাই দিয়া জুম কৰি। এইখিনিত আমাৰ ৰাজমাহৰ বীজ বৰ্তমান ৰোপণ কৰা হৈছিল। এইখিনিত পতাৰ আগ, এইটো জিকা। কলৰ খেতিও আছে, আগত দেখি আমাৰ কলৰ খেতিও আছে। এয়াই আছিল আমাৰ পঞ্চদ্বীপ এনজিঅ'ৰ যিখিনি খেতিৰ কাম কৰিছিলোঁ, তাৰে কিছু সংখ্যক হৈছে আৰু কিছু সংখ্যক মানে ধৰি লওক কিছুমান অসুবিধাৰ বাবে, ধৰি লওক গৰু ছাগলীৰ বাবে কিছুমান বস্তু কৰিব পৰা নাই। আমি চেষ্টা কৰি আছোঁ, যি গতিকে চেষ্টাৰ অসাধ্য একো নাই। আমাৰ সভাপতি মহোদয় আৰু আমাৰ ওচৰতে পিংকুদা আছে। পিংকুদাই কিবা ক'ব ওলাইছে। এয়া জাহাজী কল, ইয়াতো বিলাহী আছে, অলপ 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 আহি আছে বিলাহী। এইবিলাক আছে কলৰ গছ। ইয়াত আগত লৈ আহা। এডাল ফকিৰাম এডাল এটা লাগে, বৰ্তমান চিজন নাই সেইকাৰণে লগা নাই, খুব লাগে যাতে এই বেছি এবছৰ আগতে ফুটা গৈছিলে, কিন্তু লাগে। আৰু কল লাগিছে, এইটো বস্তু হ'লে মালভোগ কল আমাৰ ওচৰৰ পৰা ঘৰ কৰিব। মালভোগ কল এইবিলাক এবছৰ আগতে ফুটা গাছ হয়, এবছৰ আগতে ফুটা গাছ হয়। এয়া বৰ্তমান খানপাৰা পঞ্চদ্বীপ এনজিঅ'ৰ এয়া বৰ্তমান কিছুমান মানে নিৰ্মাণৰ কাম কৰিছোঁ। এয়া কিছুমান সৰু সৰুকৈ গাঁথনি কৰিছে। আমাৰ দিগদাৰ সবিশেষ কৈ দিব কওকচোন। কিছুমান সৰুকৈ মানে ষ্টল মহিলা সশক্তিকৰণৰ উপলক্ষে মহিলা সশক্তিকৰণ মানে সাপোর্ট করে ভবিষ্যতে আমি লাভবান আৰু এই অমিতা আমি অলরেডি এবছৰ আগত কিছু অমিতা খাইছোঁ, কিন্তু বৰ্তমান চিজন না আহিছে আৰু লাগিব আৰু এই অমিতা অমিতা
এয়া পঞ্চদ্বীপ NGOৰ পৰা আমি বিদায় ল'ব ওলাইছোঁ। আমি বহুতখিনি আজি কাম কৰিলোঁ, চালোঁ, বহুতখিনি খেতি হৈছে বৰ্তমান। আমি আগন্তুক দিনত আৰু কিছু কৰিবলৈ চেষ্টা কৰিম। এয়া হৰজিত আছে আমাৰ, আৰু সভাপতি মহোদয় আছে। আমাৰ সভাপতি মহোদয় হৰজিত আৰু আমাৰ পিংকুদাৰ পৰা আমি এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। এই বেক চাইডে আমাৰ অফিচটো আছে বৰ্তমান, এইটো অফিচ আছে আমাৰ NGOৰ মেইন অফিচ কাৰ্যালয়।